নমস্কাৰ বন্ধুসকল, এই ৰঙালী বিহু বুলি আমি বন্ধু দুজনমানে সৈতে এনেকৈ ফুৰিবলৈ আহিলোঁ। যাবলৈ কাৰণে আমাৰ ওচৰতে নাগালেণ্ডখন আছে, গতিকে আমি তালৈকে আহিছোঁ। এই চাইডে হওক আমাৰ এইটো ফুট হিলছ বুলি কয়, ফুট হিলছ নাইচ আপলোড। ইয়াত মানে এখন নগা ৰাজ্য আৰু আমি চিয়াবি কেম্পটো জাষ্ট পাৰ হৈ আহিলোঁ। অসমৰ পৰা আমি অসম পাৰ হৈ আহিছোঁ ন এতিয়া? আমি অসম পাৰ হৈ আহিলোঁ। এতিয়া আমি নাগালেণ্ডত, এয়া আমাৰ নাগালেণ্ড গৈ আছোঁ আমি এতিয়া। হেমন্ত দাস, এয়া আমাৰ তিলক। এতিয়া আমি নাগালেণ্ড গৈ আছোঁ, নাগালেণ্ডতে আছোঁ আৰু এখন কি চিকেন ফাৰ্ম খুলিছে। নাগালেণ্ড ক'বলৈ কিন্তু ইয়াত মাৰোৱাৰী চাৰোৱাৰী বহুত আছে আগতে দোকানী চোকানীবিলাক। এইবিলাক বালিগুৰি বুলি কয় এখন, ইয়াত বালি চালিবিলাক ষ্টক কৰে। বৰ ডাঙৰ অসম ৰাইজে দেই। হয় নেকি? বনাওক, আমাৰ মেৰাপানীখিনি দিগদাৰ হ'বচোন। আমি ইয়ালৈকে বজাৰ কৰিবলৈ আহিম দেই, বিশাল মাৰ্কেট খুলিলে। এখন হোটেল গিউন ভিউ। আমি ইয়াত মানে আপুনি মদিৰা চদিৰা পায়, খাবলৈ ইচ্ছা কৰে আপুনি মদিৰা ইয়াত পাব। আমি আহিছিলোঁ পাই খাবলৈ। আমি বাৰু হেৰি খাইছোঁ, বেলেগ খাইছোঁ। চোকান থাকিব। এইটো আমাৰ নতুনকৈ তেল ডিপু এটা খুলিছে। নতুনকৈ বুলি ক'লেও পুৰণি হ'ল চাগে। অঁ, ইয়াত আপুনি তেল চেল ভৰাব পাৰে। এইটো মই ভৰাইছোঁ বাৰু তেল ডিপু এটা। মেৰাপানীত আমাৰ তেলটো ইয়াতে ভৰালেই হ'ল মানে। অঁ, পাৰিলি? মই পাহৰিলোঁ কথা। মই এবাৰ ভৰাই গৈছিলোঁ বাৰু 500 টকা দি। খালি ইয়াত UPI নহয় নেকি, কেছতে হ'ব নেকি চাগে ন? আগতে সিটোত কেছতে হয়। কেছ দিবলগীয়া হয়, UPI নহয়। এতিয়া অনলাইন হয় নেকি? মই নাজানো বাৰু, বহুদিন ভৰোৱা নাই। হ'ব পাৰে। নগাবিলাক মানে আপোনাৰ গোটেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাক যেনেকৈ থাকে তেনেকুৱা ষ্টাইলত থাকে যে সিহঁতৰ লাইফষ্টাইলটো। সেইকাৰণে আমাৰ চাই ভাল লাগে একচুৱেলি। কালচাৰটো বেলেগ যে। এইখন কোৱা ফুট হিলছ মানে পাহাৰৰ সীমাত মানে যাব পাৰি আকৌ, যেনে তেনে সোমাবলৈ মই গৈ পোৱা নাই। অ', এইখিনিতে ধুনীয়া ৰিজৰ্ট এখন আছে। কেতিয়া আপলোড দিম এতিয়া? তিয়হ পুলি মালে ফটো মাৰিলোঁ নহয়, কেলে চেল্ফি লোৱা নাই? চেল্ফি মাৰিছোঁ ন? চেল্ফি গোটেইকেইটা লৈছোঁ আকৌ। কেনে মই ঘৰৰ পৰা আমাৰ মেৰাপানীখন বহুত ষ্ট্ৰেটেজিকেলি মানে লোকেশ্যন এটাত অৱস্থিত। ইয়াৰ পৰা আমাৰ নাগালেণ্ডলৈ এটা সুন্দৰ ব্যৱসায় হৈ থাকে। আমাৰ মানে যিটোৱে আমাৰ মেৰাপানীখনৰ অৰ্থনীতিটো ষ্ট্ৰং কৰিছে। নগাবিলাকৰ মানে আমাৰ মেৰাপানীদি যাতায়াত নহ'লে নচলে তেওঁলোকে। কিন্তু তেওঁলোকে এটা বুদ্ধি কৰি আছে, আমাৰ মানুহখিনিয়ে গম পাইছে নাই নাজানো। তেওঁলোকে ভিতৰলৈকে এটা ৰাস্তা বনাই আছে, যিটো মানে ডিমাপুৰলৈ কানেক্ট হ'ব। যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত মানে তেওঁলোকে ভাবিছে যদি অসমৰ লগত কিবা খেলি মেলি হয়, আমিতো এটাই ইছ্যু লওঁ যে আমি ধৰি লওক ৰঙাজানত বন্ধ কৰি দিয়ে, গাড়ীবোৰ যাতে আহিব নোৱাৰে। কিন্তু সিহঁতে এটা ৰাস্তা বনাই আছে এতিয়া ভিতৰে ভিতৰে, যাতে ডিমাপুৰ ডাইৰেক্ট কানেক্ট কৰিব পাৰে। যদি সেইটো হৈ যায় তেনেহ'লে আমি অকণমান নগাখিনিক মানে কণ্ট্ৰল কৰিবলৈ অকণমান দিগদাৰ হ'ব। কিবা এটা জেং হ'লে ধৰি লওক সিহঁতি ইণ্টাৰনেল ৰাস্তাতে বনাই আছে। অঁ, গতিকে সেই আৰু আমি এইটো এতিয়ালৈকে কমপ্লিট হোৱা নাই ৰাস্তাটো, জাষ্ট নিৰ্মীয়মান অৱস্থাত আছে। এইটো এটা নাগালেণ্ডৰ পেট্ৰল পাম্প। ইয়াত দুটা পেট্ৰল পাম্প বনালে, কিন্তু আমাৰ অসমত মেৰাপানীত এতিয়ালৈকে এটা পেট্ৰল পাম্প নাই। এইটো আমাৰ বৰ্ডাৰ এৰিয়া বুলি ইয়াত পেট্ৰল পাম্প নিদিয়ে বুলি শুনিছোঁ মই, কিন্তু কিমান দূৰ সঁচা মিছা নাজানো। মজৰগুৰিতে যি এটা পেট্ৰল পাম্প আছে, আৰু কিন্তু ইয়াত নগাসকলে দুটা পেট্ৰল পাম্প বনাইছে। আমাৰো সুবিধা হৈছে বাৰু, এটা মেৰাপানী তেনেকৈ কাষতে বনাইছে চিয়াবি কেম্পৰ ওচৰত, আৰু এটা ইয়াত। তেওঁলোকৰ মানে এইটো এটা এইটো কি ক্লথিং, কাপোৰ দোকান। চাইডে চাইডে কিবা গাঁওখন আছে, এই আগৰ ৰাস্তাটো হ'ব। মানে অসম নাগালেণ্ডৰ মানে দুটাই মাজত পৰে কাৰণে ভাল নকৰে। মানে ইফালে বনালে আমাৰ নাগাখিনি অপ'জ কৰে, আমাৰ অসম চৰকাৰে বনালে সিহঁতি নিজৰ বুলি কয়। আকৌ আমাৰ বৰ্ডাৰ বিয়াৰত থকা হ'লে বিয়াৰে বনাব পাৰিব বোলে। আমি এই হৰকেদাৰ ৰেষ্টুৰেণ্টত সোমালোহি। এতিয়া কি খাওঁ আমি ডিছকাছ কৰি আছোঁ।
পইচা পাতি কম আছে পইচা মানে আমি এতিয়া বাজেট খাব লাগিব মেনু চাই আছোঁ দেই এতিয়া মানুহ আমি মেনু চাই আছোঁ মেনুত চিলেক্ট কৰি আছোঁ মানে কি খাওঁ হয় কি খাওঁ দিয়া গোটেইকেইটা ডিছকাছ কৰি লওঁ ভাল লাগিব তিলকে কি খোৱা কি খাবা ভেজ ৰোল খাবা নাই কিবা এটা খাব আমি ভেজ নাখাওঁ আমি নন ভেজ খাওঁ আমি মাংস খাওঁ না মাংস য'ত থাকিব সেইটো মাংস টকা কি এবাৰ এনে এই ফ্ৰাইড ৰাইচ ম'ম'জ পইচা আমি নিজে নিজে দিম এই হেৰি চিকেন চাওমিন নেকি দি যাম চিকেন চাওমিন অঁ কি হ'ব হাফ প্লেটটো দি দিয়ে হাফ প্লেট চিকেন চাওমিন দি দিয়ে চিকেন চাওমিন কি দিম এই আমাৰ বিৰিয়ানী কি কয় ফ্ৰাইড ৰাইচ বিৰিয়ানী নহয় ফ্ৰাইড ৰাইচ আহি গ'ল ঠিক আছে জ্বলা নহয় মিঠাটো দিবা অঁ তিলকা কি খাবা ভাতটো সঁচাকৈ কথা বোলে ময়ো মাছে সৈতে খাই আহিছোঁ হ'লেও এতিয়া ইমান খালেও খাওঁ আৰু মানে খোৱা আমি হৰগেদাৰ ৰেষ্টুৰেণ্টত ধুনীয়াকৈ খাই আছোঁ আমাক মাজতে ফটোখন মাৰি থৈ গ'লি বাৰু হৰগেদাই ধুনীয়াকৈ এতিয়া ফেচবুকত নিশ্চয় পাই যাম ধুনীয়া ধুনীয়া লাগিছে সদায়তো ঘৰত খাই থকা হয়ে বাৰু স্পেচিয়েলি ৰেষ্টুৰেণ্টত হৰগেদাৰ ৰেষ্টুৰেণ্ট ঘৰটো সদায় নহয় ন বঢ়িয়া ধুনীয়া মই আপোনালোকো বঢ়িয়া আহিব খাব মজা একদম হৰকেদাৰ ৰেষ্টুৰেণ্ট একদম বেষ্ট কি না ঠিকে আছে কি কিয় নহ'ব আমি চাৰিটা মানে খাইছোঁ এতিয়া ডিভাইডেড বাই 4 হয় কম খাই বেছি খাই নিজৰ কথাই আৰু ভালে পাব লাগে হৰকে বেলেগ এটা কথাতে মাতিছে তহঁতে ভালে পাব লাগে এতিয়া যা বিষ্ণু ঘৰত কিবা এটা আমাক খুৱাম বুলি কৈছে ফোন এটা কৰি দিবা নেকি সেই 3টা বজাত টাইম দিছিলে 2টা বজাত গ'লেও হ'ব বুলি কৈছে গতিকে যাওঁ অকণমান আমি কৈ পলে 3টাই বাজিবগৈ আৰু অলপমান নহয় নাই 3টা বজাত ওচৰ হেৰিদি যাওঁগৈ নেকি বাৰু ৰঙা হৈ পেলাই অঁ মেৰাদলং হৈ পেলাই আমাৰ স্কুলৰ ফালে সোমাই এনেকৈ যাব পাৰিব অঁ তেনেকৈ বনোৱা টঙিয়াই যাওঁ নিগন যাব নেকি জানো তিলকে গাঁৱৰ নেচাৰেল পৰিৱেশ এই আমাৰ তিলকৰ ঘৰৰ ৰাস্তা দেই এইটো তিলকৰ গাঁৱৰ ৰাস্তা প্ৰাকৃতিক পৰিৱেশ ধুনীয়া এই ৰাস্তা জুবিনদাৰ নামত নামকৰণ কৰা হ'ব নেকি বৰ সুন্দৰ কথা বঢ়িয়া ভাল লাগিছে এতিয়া বিলাহী কৰিছে মানুহে বিকি আছে বিলাহী এতিয়া দাম বাঢ়িছে দেই 30 টকা কেজি হৈছে নেকি হ'লচেল পানটো লগাই দিলা নি বাৰু লগাই থোৱা আছে নাই সেই আমি খুজি গাড়ী যাব নাই এখন ইফালে কেলা সেইটোৱে কৈছিলোঁ তোক যাব পানী চানী নাই হেৰি কৰিলে ক'ত ভুল কৰিলে কথা পেলাই এখন গাড়ী ভিডিঅ' হয় একদম ভাল লাগিছে মিঠাইটো তিলকৰ ঘৰ দেই ৰাতি আহিলে কেতিয়াবা সোমাব পাৰিব ফালে সোমাব হেৰি কৰি দৰ্জাখন এই নেপালী গাঁৱলৈ আহিলে ৰহি চহি খাই মেলি আছতে নিচা ধৰি ইয়াত সোমাব পাৰিব এয়া আমাৰ বিষ্ণুহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটোত এখন গেট আছে এখন গেট এইফালে যায় শান্তিপুৰ ছাৰৰ ষ্টুডেণ্টো পাই গ'ল বিকাবলৈ আহিছে যা ছাৰৰ স্কুলতহে ৰখা বিচাৰে দেই এখন কি স্কুলখন কি অস্থায়ী স্কুল নে এবাৰতে বিল্ডিং স্কুল আছিলে আমাৰ এবাৰ এইটো ঘৰ নাই পাছফালে বিষ্ণুহঁতৰ ঘৰলৈ অহা এইটো পাৰ্কিং বোকাতে ৰখালি নামি কোন আমি এয়া বিষ্ণুৰ খেতি চাবলৈ আহিলোঁ সেই তাৰ সেই ৰঙা স্পৰ্টিং পিন্ধা আমাৰ বিষ্ণু এই তিলক হেমন্ত এই ঝাটকা মেচিন এটা লগাই তাকে চাইছোঁ
এই বিষ্ণু ইয়াৰ মেচিনটো সোমাই আছে ন এইটো মেচিনটো নেকি চিক চিক মাৰি জানে চুইচ কি হয় মানে ঝাটকা পাব মেডিকেলহে নিব লাগিব হ'লে কাৰেণ্ট মাৰিব আকৌ মাৰিব নেকি বোলে মাৰিবই আৰু ঝাটকা মেচিনটো চুইচ বোলে কয় চিটকা চব বস্তু নহয় নমৰ সেইটো পাবি খেতি পথাৰ এই তহঁতৰ পথাৰখন বহুত ডাঙৰ দে ন এয়া খেতি ধুনীয়াকৈ কৰিছে বিলাহী খেতি হা ভেট ফুল এই ঝাটকা মেচিনটো কথা এটা কৈছে এই কুকুৰেও বোলে এনেকে ইয়াত মুতে নহয় এনেকে নুমুতে বোলে বহিয়ে মুতে আজিকালি ঝাটকা মেচিনত চুট পাই পেলানি মাটিকান্দুৰি হয় আমি মাটিকান্দুৰি বুলিহে কওঁ আমি টেঙা টেঙা এইটো ব্ৰাহ্মী তই যিটো কৈ আছো এইটো মাটি কান্দুৰি এইটো খাওঁ আমি এইটো তহঁতি নিব পাৰ ইয়াতে এইটো খাব লাগে এইটো বহুত ভাল মাটি কান্দুৰি শাক চাওঁ ভালকৈ দেখুৱাই এই শাকবিধৰ নাম মাটি কান্দুৰি শাক আমাৰ স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী আমাৰ অসমীয়া সমাজত এইটো প্ৰচলিত এটা মানে খুব ভাল মানে পাচলি ঔষধি গুণো আছে আৰু প্ৰায় আমাৰ আজি এতিয়া নতুন প্ৰজন্মটোৱে এইবিলাক বস্তু খাবলৈ নাজানে আচলতে কিন্তু আমি আগৰ বুঢ়া বুঢ়ীবিলাকে কোৱা মতে আমি খাওঁ এতিয়াও ভাল লাগে এইটো বস্তু খাই বিভিন্ন ধৰণৰ খেতি এইফালে তামোলৰ খেতি চাবনে এইফালে বিলাহীয়ে চাব মাছো পুহিছে ইয়াত তাৰ পিছত ইফালে আছে গোমধান অকমানো আছে আৰু এইফালে বিলাহী এইফালে কেৰেলা আছে হৰেক ৰকমৰ খেতি বিলাহীয়ে বিলাহী এইটো অমিতা আকৌ এয়া অমিতা এয়া আমাৰ মানে বিলাতী অমিতা পাপায়া পাপায়া এতিয়া আমি আহি বিষ্ণুভাগৰ কেৰেলা খেতি পাইছোঁহি ই আমাক কেইটামান ঘৰলৈ ছিঙি ল'বলৈ কৈছে এইকেইটা আকৌ ছিঙি ল'বলৈও এলাহ ছিঙি দিব লাগে কি হ'ব আৰু মানে এসাঁজ ছিঙা ময়ো ছিঙিম 10টামান হ'লেও হ'ব ন দেখিছে ধুনীয়াকৈ কেৰেলা কৈছে আমাক কৈছে কেইটামান ছিঙি লয় এসাঁজ এসাঁজ খাবলৈ কেইটামান ছিঙি লওঁ এসাঁজ হ'লেও হ'ব এইবোৰ চাংঘৰবোৰ দেখিছেনে ধুনীয়াকৈ মানে খেতি ৰখিবলৈ কাৰণে বনাই থৈছে দুটা এইটো এটা সেইটো এটা তেনেকৈ আৰু এটা এইখনতে বান্ধি লৈছোঁ কেইটামান কেৰেলা আৰু কেইটামান সি বুটলি আছে বান্ধিবলৈ কাৰণে তিলকে পকেটত সোমোৱাইছে এই তপনেও পকেটত সোমাইছে দেখিছেনে ইও পকেটত এতিয়া নকয় ইয়াৰ কি হৈছে পাব্লিছ কৰিম ন ভিডিঅ'টো বেয়া হ'ব এতিয়া চাংঘৰবিলাক ধুনীয়া লাগে চাওক না এই কিমান ধুনীয়া শাৰী শাৰী চাংঘৰ বনাইছে খেতি ৰখিবৰ কাৰণে মজা অঁ ঝাটকা মেচিনটো বোলে ফ্লিপকাৰ্টৰ পৰা লৈছিলে আপোনালোকে ল'ব পাৰে মই আকৌ ফ্লিপকাৰ্টৰ পৰা ল'ম বুলি ভাবিও লোৱা নাই কেনেকুৱা কোৱালিটি আহিব এটা ল'ব লাগিব দেৰিকৈ হ'লেও ঠিক আছে ধন্যবাদ হৈ যাব এতিয়া যাওক ফ্ৰীতে কেৰেলা পাই ক'ত সোমাইছে পকেটত মানে এটাও বাকী নাই এতিয়া লাষ্টত পইচা পাবলগীয়া হৈছে এয়া মোৰ কেৰেলা এয়া তপনৰ কেৰেলা এইখন জপনা নাই নেকি নাই বল চলো আমাক দেখুৱা এটা কম বুলি দেখুৱালে এতিয়া পইচা পকেটৰ পৰা উলিয়াই আছে উলিয়াই এইগাল কৃষ্ণ বা 1 কেজি মান হৈ যাব ই কৈছে বোলে মোৰহে চবতকে কমাইলে বোলে এতিয়া চবতকে তাই বেছি 1 কেজি হৈ যাব দেখিব পাৰিবা 40 টকা পাই যাব বোলা পেকেটটোৰ দাম আহি যাব দুটা পেকেটৰ দাম আহিব ধন্যবাদ
বাই বাই, আমি গৈ থাকোঁ এতিয়া দেই বিহু বুলি আৰু বিষ্ণু যাবা দেই, ফোন ঘৰতে থাকিম বাৰু, তেওঁ ফোন এটা কৰিব যাব।